নমস্কাৰ মোৰ শুভাকাংক্ষী ৰাইজসকল সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ৰাতিপুৱা সোনকালে উঠি মানুহজন উঠাৰ আগতে মই পকৰি কেইটামান বনালো চাহ খাবলৈ বুলি। আকৌ উঠি গা পা ধুই এতিয়া আহিছেহে। যিমান সোনকালে উঠিলেও মোৰ চাহ খাওঁতে মানে সদায় দেৰিয়ে হয় আৰু। কাৰণ আমাৰ দগা বিলাকে আকৌ দেৰিকে উঠে যে সেইটো কাৰণে আকৌ। খাই মেলি উঠিছো বিচনাখন এয়া পাৰিবলৈ আছে। আমাৰ আকৌ এয়া আমাৰ ৰজা আহি পালেহিয়ে নহয়। হেৰা ৰাতি নুশুলা নি তুমি? এয়া একদম বিচনাৰ ওপৰত ধুনীয়াকে উঠি লৈ একেবাৰে যি ধুনীয়াকে আছে একেবাৰে। আমাৰ এটা আকৌ বাপেকৰ লগত সেই কাপোৰ মেলিবলৈ গৈছে ওপৰলে। এখেত আকৌ আহিছে এতিয়া ওপৰৰ পৰা ইয়ালে। এইবোৰে আমাৰ ঘৰৰ মানে নমুনা আৰু বিচনা ইফালে এয়া পাৰিবলৈ আছেই। সোনকালে উঠিলে কি হ'ব, দেৰিকে উঠা মানুহবোৰৰ কাৰণে মানে একদম দেৰি হৈ যায় আমাৰ। এতিয়াই বিচনাখন পাৰিবলৈ বুলি লৈছোঁ, আহি আকৌ এখেত এতিয়া আকৌ অকণমান শুইছেহে ইয়াত, গা চাফা কৰিছে। এতিয়া তাৰ লগত অকণমান সময় লাগি আৰু তাৰপৰা বিচনা পাৰি আৰু কামত ধৰিব লাগিব আৰু। 7:30 বাজিলেই। হৈছে জেক কি হয়? বিস্কুট খালা? খালানে তুমি বিস্কুট? বিস্কুট খালা নাই? খালা? তুমি আকৌ আমাৰ ঘৰৰ বিস্কুটটো নোখোৱা নহয়। আমাৰ আকৌ পিচিয়ে খাই আকৌ নিমখীয়া বিস্কুট। তুমি খোৱা আকৌ মেৰি গ'ল্ড। দুটা একদম নিমিলে আৰু বিস্কুটবোৰ সেইটো কাৰণে হয় নাই? কেতিয়াবা খোৱা তুমি কেতিয়াবা নোখোৱা। মই তোমাৰ কাৰণে মেৰিগ'ল্ড আনি দিম দেই। শুই থাকা। হ'ব মই কাম কৰি লওঁ দেই। তাৰপৰা যাবগৈ নহয় এতিয়া, কাম কৰিব লাগিব নহয়। এওঁ কাপোৰখিনি মেলি আহিলেগে আৰু ওপৰৰ পৰা আমাৰ সেই ওপৰতে থাকিলেগে, তাৰপৰা এওঁ গ'ল। কামখিনি মানে ৰাতিপুৱা সময়ত আৰু সেই লৰালৰিকে যিখিনি পাৰে কৰি থৈ যায়। তাৰপিছতে আমাৰ বিচনাখন পাৰি উঠিছিলোহে দেখিছে নহয়। আমাৰ আকৌ এইজনা আহিলে নহয়, বিচনাখন বেয়া কৰা মানুহ এজন। সেইজনে এতিয়া একদম মানুহজনী লৈ আৰু গোটেই বিচনাখন বাগৰি চেচ কৰি দিব আৰু মানে বিচনা বেয়া কৰা মানুহ মানে এইকেইটা আমাৰ ঘৰৰ মানে এতিয়া দেখিছা গোটেই বিচনাখন মানে ইফালৰ পৰা সিফাললে আৰু বাগৰি থাকিব। তাৰপিছত বিচনাখন পাৰি মেলি মই কাম কৰি আছিলো, তেনেকুৱাতে আকৌ এওঁ আহিলে বোলে ৰবাব টেঙা এটা সেইদিনাখন মায়ে মানে দি থৈ গৈছিলে আৰু ৰবাব টেঙা খোৱাই নাই মানে এইবছৰ আমি। সেইটো কাৰণে এওঁ বোলে হেৰা ৰবাব টেঙাটো কাটো বোলে, এতিয়া খাই লম ভাত খাবলৈ দেৰি আছে নহয়। মই আকৌ মানে ভাতৰ যোগাৰ কৰি আছিলো, এয়া দেখিছানে গোটেইবোৰ উলিয়াই লৈছো। তেওঁ আকৌ সেয়া নিজে কাটিলে মেলিলে, মইতো কাটিব নোৱাৰো বাৰু। তেওঁ ধুনীয়াকে কাটি মেলি আৰু গোটেই সানি মেলি দিলে। তাৰপৰা দুজনে আৰু বোলো খাই মেলি লওঁ আৰু। তাৰপৰা তেওঁ প্ৰথমতে খাই তাৰপৰা মোক দিলে, দুজনে খালো। খাই বৈ ময়ো ভাত পানী ৰান্ধি ললো আৰু। ৰাতিপুৱাতে গাটো ধুইয়ে লওঁ আৰু ভাতখিনি ৰান্ধিবৰ কাৰণে, নহ'লে দেৰি হৈ যায় যে। খোৱা বোৱা কৰি আকৌ এইফালে ঘৰ চৰ মচিবলৈও আছে বোলো, মই প্ৰথমতে ভাতকেইটাহে ৰান্ধি লওঁ। তাৰপৰা দেখিছেনে ভাজি বনালো, ভাত কুকাৰত পাতি থৈছো, বইল দাইল বনালো, পাপৰ বনালো। তেনেকে আৰু চাটনি অকনমান আছে। তাৰপৰা চাকি তাকিবোৰ আকৌ দেৱালী নহয় জানো, দেৱালীৰ কাৰণে আকৌ চাকি তাকিবোৰ ধুই মেলি থৈছো আৰু। নতুন পুৰণা চব চাকি উলিয়াই ধুনীয়াকে ধুই মেলি থৈছো। তাৰপিছতে আকৌ একেবাৰে সকলোবোৰ কাম বন কৰি আজৰি হৈ আৰু মানে ঘৰটো সাৰি লৈছো ধুনীয়াকে। মই আকৌ মানে কাম বন কৰি আজৰি হৈ ঘৰটো সাৰিহে ভাল লাগে। তাৰপৰা এফালৰ পৰা মচি গৈ আৰু গা পা আকৌ এবাৰ ধুই আহি পালেহি আৰু ভাত খাবলৈ দিছো আৰু। দুজনে এতিয়া বোলো ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই বৈ উঠিলো আৰু এবাৰ আমাৰ কিছুমানকো দিলো। তাৰপৰা আকৌ সন্ধিয়া হলেই নহয় আৰু সন্ধিয়া সময়ত আৰু এওঁ অহা দেৰি হল, সেইকাৰণে মই অকলেই আৰু চাকি তাকি ধুনীয়াকে ঠিক কৰি আৰু নিজেও অকনমান মেখেলা চাদৰ এযোৰ পিন্ধি ললো। তাৰপিছতে আৰু চাকি আৰু এফালৰ পৰা বোলো বেছি বিশেষ এবাৰ নাই কৰা আৰু দিৱালীত মানে আগতে যেনেকে কৰো তেনেকে একো নাই কৰা। আচলতে মন চন বোৰ ভাল নহয়, গতিকে ঘৰখন পোহৰ কৰি ৰাখিবৰ কাৰণেহে আৰু অকল মাটি চাকি ব্যৱহাৰ কৰিছো। সেইকাৰণে পাকঘৰটো লগালো, তাৰপিছতে এতিয়া বেডৰুমতো এনেকে আৰু লগাই দিছো চিম্পুল কে আৰু এনেই। তাৰপিছতে আগফালৰ ৰুমতো গৈ লগালোগে। তাৰপৰা গোটেইখিনি দেখিছেনে এয়া পাকঘৰ, তাৰপিছতে এয়া বেডৰুমত আমাৰ দেহা মানুহ আছে। এইফালে গোটেই বম ফুকি আছে, বাহিৰত এটি ভয় কৰিছে। আগফালৰ ৰুমতো এনেকে লগাই দিলো। তাৰপৰা বাহিৰত এনেকে ষ্টেপ কেইটাতে দিলো আৰু ইয়াতনো ক'ত দিম আৰু চাকি দিবলৈ ইমান জেগা নাই। তেনেকে আৰু নিজৰ দুৱাৰমুখখন পোহৰ কৰি ৰাখিলো। তাৰপৰা মই এনেকে বহি আছো আমাৰ ইয়াৰ লগতে। তাৰপৰা এওঁ আহি পালেহি আৰু দেৰিকে মই অলপ দেৰি তাতে বাহিৰতে বহি থাকিলো আৰু ইহঁতেও ভয় কৰিছে ন, ইহঁতকে ৰখি থাকিলো। তাৰপিছতে এওঁ আহি পালেহি আৰু তাৰপৰা আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, তেন্তে আহিছো দেই, বাই।